আমি অসমীয়া চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে ঘণ্টি বটনটো টিপিবলৈ একদমেই নাপাহৰিব। ভাইটি মই কাম কৰা আহো দে। দাদা এই 20 টকা কিবা এটা আহি থাকি দিন একো নাই। হ'ব দাদা আহো দে মই। হ'ব দাদা ভাইটি তুই কিয় ভাত বনাই আছা? দাদাৰ বহুত কষ্ট হৈছে যা পঢ়বি যা, তুই তোৰ ভাই হিচাপত যদি এইখিনি কৰিব নোৱাৰো যা, তুই পঢ়বি যা, পৰীক্ষা যা পঢ়বি যা। ঠিক আছে ভাত বনাই আছে, কষ্ট হ'ব বুলি। তাতে আমাৰ কাৰণে বহুত কষ্ট কৰে, তাৰ কাৰণে মই এটা ভাল ফল দুখ পালোঁ। হিমেন ঘৰত আছা না? আছো আজি আপুনি আমাৰ ঘৰত যে। আহিছো, ভাল খবৰ এটা লৈ আহিছো। কি ছাৰ? ছাৰ আকৌ কিয় বাহিৰ বকচোন ছাৰ। ছাৰ বকচোন ছাৰ কিয় বাহিল আপুনি আজি? আজি ভাল এটা খবৰ লৈ আহিছো। কেনেকুৱা বা ছাৰ? ৰাহুলে আমাৰ স্কুলৰ ভিতৰত 28 নম্বৰ পাইছে। হয় নেকি ছাৰ? আমাৰ ৰাহুলে ছাৰ? মই ভাবিব পৰা নাছিলো। মই ভবা নাছিলো ছাৰ ৰাহুলে যে ভাল ৰিজাল্ট কৰিব। তুমি ইমান কষ্ট কৰি তাক লেখাপঢ়া চাই আছা, তুমি বহুত ভাল ৰিজাল্ট কৰিছে। আজি কিন্তু মিঠাই খুৱাব লাগিব দেই। ছাৰ আপুনি আমাৰ ঘৰত চাহ খাই যাব ছাৰ। ঠিক আছে, আজি চাহ খাই যাম। ছাৰ মই অলপ আহোঁ নেকি? ঠিক আছে মানুহ অলপ মিঠাই চিঠাই খুৱাব লাগিব। ঠিক আছে আহা তুমি। ছাৰ ভিতৰতে হওক। নহয় ইয়াতে ভাল আছে, গৰমৰ ভিতৰত নালাগে। ইয়াতে ভাল হ'ব। তুমি লৈ আছা, লৈ আহ, ইয়াতে খাম। ছাৰ আপুনি ভিতৰত যোৱা নাই নেকি? নাই গৰম ভিতৰত। ছাৰ ভিতৰত নিয়া নাই? ছাৰক মাতিছিলোঁ ভিতৰত, গৰম কাৰণে নগ'ল। ছাৰ কওকচোন তোৰ আঞ্চল পচন্দ। হেমেন হেমেন ছাৰ কওকচোন। এতিয়া কথা হ'ল কি জানা, ৰাহুলেতো ভাল ৰেজাল্ট কৰিছে। ছাৰ আমাৰতো মা দেউতা নাই, কিবা কৰিম কিন্তু এতিয়া ভাল কলেজত দিব লাগিব। তো তুমি কি ভাবিছা? তুমি কিবা ভাবছা নেকি? ছাৰ এতিয়ালৈকে ভবা নাই কোনখন কলেজত দিম। আপোনালোকে জানেই দিলে, আপোনালোকে কওকচোন কোনখন দিলে ভাল হ'ব। ভাল হ'ব মানে কি জানা, আজিকালি বহুত পইচা লাগে। ইহঁতো ভাল ৰেজাল্ট কৰিছে, ইয়াক গুৱাহাটীতে দিব লাগিব। ছাৰ গুৱাহাটীত মানে এতিয়া পইচা পাতি নাই। পইচা পাতি অলপ আপোনালোকে সহায় কৰিব লাগিব ছাৰ। মই যিখিনি পাৰোঁ মই সহায় কৰিম, কাৰণ সি মোৰ বহুত নাম উজ্জ্বল কৰিছে। সেই কাৰণে মই বহুত যিখিনি লাগে আৰু কি মই হেল্প কৰিম। তো এতিয়া গুৱাহাটীতে দিব লাগিব। গুৱাহাটী কি ভাবিছা? গুৱাহাটী কলেজটো ভাল আছে, তাতে লেখাপঢ়া কৰি আহিলে তোমাৰ দুখ কষ্ট নাথাকে। সি ভাল এটা চাকৰি পাবই। ছাৰ এই গুৱাহাটী গ'লে আৰু মোৰ অলপ অসুবিধা হয় নেকি? নাই এইখিনি অলপ মেনেজ কৰিবই লাগিব। সেইটো বুজি পাইছেনে নাই? তুমি ইমান কষ্ট কৰি আছা। ভাইটি প্ৰাঞ্জলক চাহ নিদিলে? মোক চাহ নালাগে দে, মই খাই আহিলোঁ মানুহৰ দোকানত। খাবি নেকি? তোৰ ভাইটিৰ ৰিজাল্ট ভাইটিৰ স্কুলৰ ভিতৰত ছেকেণ্ড পাইছে, ভাল নহ'ল। কান্দি আছে কালি ঘৰৰ পৰা, আৰু মানুহবিলাকেও মোক কিবা কিবি কৈ আছে। কি কয় ভাই? এই হাজিৰা কৰি খাই হিমেনৰ ভাই ফাৰ্ষ্ট ডিভিজন পাইছে, ফাৰ্ষ্ট পাইছে স্কুলৰ ভিতৰত। ভাই চিনি পোৱা নেকি? এই হাজিৰা কৰি খাই পাইছে হিমেন, তাৰ সৰু ভাই। কিবা এটা কৰিব লাগিছিল কি চৌ
এই মোক সহায় কৰিবি নে? কৰিম চ চ চ এই ৰাহুল তোৰ দাদা আছে নাই? দাদা ঘৰত নাই, কাম কৰিব গৈছে। পানী এটা লৈ আছোঁ। ভাইটি তোৰ কাৰণে আপেল আনছো ল কিতাপ যে আনবা দিছিলি কিতাপ কিনি আনছো আৰু মোক গাটা বেয়া লাগি আছে দে আজি তুই ভাববা না আমি ফুৰে কিন্তু আহো ভাইটি লৈ যোৱা নাই এইখিনি লৈ যা এইখিনি ভাইটি কিতাপ কেইখন অনা নাছিল শুনছ ভাইটি 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 Rizal kan aja Eci. Eci. Ada di gua antar mana sah, hat mana sah. দাদা বহুত কষ্ট হৈছে, তাৰ কাৰণে ভাত বনাম। Cek cek mau apa maksudnya? Apa maksudnya? Haji, tu gua antar mana hat mana? Panggol. Ya. 1, 2, 3. Action! Yo. Yo, hai di ke